কান্ধত বন্দুক লৈ থিয় হৈ থকা ইণ্ডিয়ান আৰ্মিৰ জোৱানজনে নাজানে আগবাগ ছবিবোৰ কোনে আঁকিলে। সন্ধ্যালৈ ষ্টিক নবিল লিখা থকা 10 ফুট ওখ দেৱালখনত এতিয়া ৰঙা, ক'লা, সেউজীয়া, নীলা নানা ৰঙৰ সমাহাৰ, ভিন্ন চিত্ৰ। ছবিবোৰ চকুত লগা, শুৱনি, অৰ্থবহ, যিবোৰে বগা ৰঙৰ প্ৰলেপ দিয়া ৱালখন বেছ সৌহাৰ্যপূৰ্ণ কৰি তুলিছে। কিন্তু আৰ্মি কেম্পৰ সন্মুখৰ দেৱালখনতে এনে আগবাগ চিত্ৰ, তাকো ৰাতিৰ পহৰাদাৰ চিপাহীৰ উপস্থিতিতে। ফলস্বৰূপে যোৱা ৰাতি মূল গেটত পহৰাৰ দায়িত্বত থকা সিন্ধু সিঙৰ শাস্তি ঘোষণা কৰা হ'ল। পিঠিত 10 কিলো ওজনৰ বালিৰ বস্তা এটা লৈ 10 কিলোমিটাৰ দৌৰি আহি সিন্ধু সিং ক্ষোভ আৰু ভাগৰত লেবেজান হৈ পৰিল। মনত কৃত সংকল্প, যি আঁকিছে সোধাই নেৰো তাক। পুৱা বাটেৰে অহা যোৱা কৰা প্ৰতিজন মানুহৰ চকু দেৱালখনৰ ওপৰত। বাহ, সাংঘাতিক আঁকিছে দেই। বাহিৰৰ পৰা কাৰোবাক মতাই আনি অঁকাইছে যেন পাইছোঁ। বাটৰ মানুহে ৰৈ ৰৈ চাই গৈছে সেইখন। এজুৰি কাজল সনা চকু, অষ্টগিৰিৰ বুকুত শুই থকা এযোৰ ৰঙা ওঠ আৰু আগবাগ ছবি বহুতো। আৰ্মি কেম্পৰ পশ্চিম ফালৰ মেটেকাৰে ভৰা পুখুৰীটোত মেটেকা উঠাই মাছ ধৰিবলৈ অহা তিৰোতা কেইগৰাকীও থৰ লাগি ছবিবোৰলৈ চাই গৈছে। বাটৰ কোনোবাজনে ছবিৰ বিশ্লেষণ অথবা বৰ্ণনাও আৰম্ভ কৰিলে। এটা ফাটি যোৱা সূৰ্য, উলটি থকা এডাল সোণাৰু গছ, মেঘৰ আৱৰণ, জুই যেন উজ্জুৰিয়ে যেন কাৰোবাক জ্বলাই পুৰি ছাই কৰি পেলাইছে। পুৱা সিন্ধু সিঙৰ শাস্তি শেষ হোৱাৰ পিছত আৰ্মিৰ 10জনীয়া দল এটাই ছবিবোৰৰ উৱাদি বিচাৰি কেম্পৰ ভিতৰৰ পৰা দুৰ্দমনীয় গতিৰে হুৰমুৰকৈ ওলাই আহিল। কেম্পৰ মূল গেটখনৰ সন্মুখতেই গোলাম দোকানীৰ গেলামালৰ দোকানখন, কাষত বিস্কুটৰ 3টা বৈয়াম আৰু পাম দিয়া ষ্ট'ভটোৰে সৈতে চন্দুকৰ চাহৰ হোটেলখন। চকটোৰ আনফালে ঔটেঙাডালৰ তলত আধলীয়া দেখাটোৰে সৈতে ছাগলী দাঢ়ি ৰখা ৰমেশৰ ঔষধৰ দোকানখন। গোলাম দোকানী আৰ্মিকেইজনক বেপাৰীৰ আৰ্হিত মস্ত এটা ফাঁকি দিলে। মইতো দোকান 8 বজাতে বন্ধ কৰোঁ। যিহে ঠাণ্ডা পৰিছে, তেতিয়ালৈকেতো বগা ৱাল বগা হৈ আছিল। মই যোৱাৰ পিছত কোনে আহি আঁকিলে মই কি জানো। এইবাৰ ৰমেশৰ পাল। আপোনালোকৰ প্ৰহৰীয়ে নেদেখিলে মই কেনেকৈ দেখিমহে মাজনিশা কোনে কাৰ পিঠিত ছবি আঁকে। ৰমেশে দমদমাই ক'লে কথাষাৰ। আন কোনোবাই তেনেকৈ কোৱাহেঁতেন ভাল দুটা মাৰ সোধাই তাক সিহঁতে চোঁচৰাই কেম্পলৈ লৈ গ'লহেঁতেন। কিন্তু ৰমেশৰ ওপৰত সিহঁতে শক্তি প্ৰদৰ্শন কৰিব নোৱাৰে। সদায় আবেলি সিহঁতৰ ভলীবল খেলাৰ লগ ৰমেশ নহ'লে সিহঁতক অসমীয়া শিকোৱা মানুহ নোহোৱা হয়। এই সাধাৰণ কথা এটাৰে উলিয়াব নোৱাৰিলে সিহঁতে আকৌ উগ্ৰপন্থী ধৰিব। তাৰ পিছত কেইটামান উভং শব্দ সংযোগ কৰি কথাষাৰ পূৰ্ণ কৰি কৈ গোলাম দোকানীয়ে চাদা খাই কোলা কৰা দাঁতকেইটা উলিয়াই খুকখুকাই হাঁহিলে। কেম্পৰ আৰ্মিকেইজনৰ বাহিৰে এই ছবিবোৰ দেখা প্ৰত্যেকজন মানুহ নিশ্চিত যে এয়া গোপীৰ বাহিৰে আন কাৰো কাম হ'ব নোৱাৰে। কিন্তু গোপীৰ কথা কৈ তাক আৰ্মিৰ দগদা জোতাৰ গোৰ খুৱাবলৈ কাৰো মন নাই। সদায় ৰাতিয়ে দিনে মদৰ নিচাত ধলং পলংকৈ বাটৰ দাঁতিত পৰি থাকিলেও গোপীৰ প্ৰতি গোটেই গাঁওখনৰ মানুহৰে কিবা এটা টান আছে। হয়তো গাঁওখনৰ এনেকুৱা এঘৰ মানুহ নোলাব যাৰ হকে সি কোনোবা দিনা এটা হ'লেও উপকাৰ কৰা নাই। সেই অপ্ৰিয়ৰ মাজতো সি মানুহৰ মাজত এটা প্ৰিয় চৰিত্ৰ। গোপীৰ দৰে ভাল ছবি অঁকা মানুহ এই অঞ্চলত দ্বিতীয়জন নাই, আৰু সহজতে যে নোলায়ো সেই কথা এটাই জানে। কিন্তু যোৱা মাহত নতুনকৈ অহা কেম্পৰ আৰ্মিকেইজন এতিয়ালৈকে এই বিষয়ত অজ্ঞ। গোলাম দোকানীয়ে যোৱা ৰাতি দোকান বন্ধ কৰাৰ আগমুহূৰ্তত নিগনি ধৰা ফানখনত পোৰা মাছৰ টুকুৰা এটা লগাই থাকোঁতে গোপী আহি পাইছিল। গোলাম দা, কেৰাচিন অকণমান দিবচোন। কেৰাচিন কিমাননো দিম? অলপ লাগে ব্ৰাছ ধুবলৈ। আজি অলপ আঁকিবলৈ মন গৈছেহে। আজি মনৰ হেঁপাহ পলুৱাই আঁকিম বুলি ভাবিছোঁ। ঘৰত আঁকিবলৈ কাগজৰ আজিকালি বৰ অভাৱ। আছে যদি ফটা কাপোৰ এখনো দিবচোন। ষ্টীলৰ বাতি এটাত কেৰাচিন অলপ লৈ ঘিটমিটীয়া অন্ধকাৰৰ মাজেৰে গৈ গোপী দেৱালখনৰ কাষ পাইছিলগৈ। গোলাম দোকানীয়ে বাধা দিব খুজিও মনে মনে থাকিল। যিহে আকৰগোজ মানুহ, কাৰো কথা নামানে। হৃদয়ৰ দেৱালত প্ৰেমৰ ৰঙীন ছবি। পুৱা দোকান খুলিব আহি দেখে দোকানৰ পিছফালে মদৰ খালী বটল এটা পৰি আছে। বটলটোৰ ওপৰৰ ফালে অঁকা আছে এযোৰ পটল ফলা চকু। ৱালখনত অঁকা চকুজুৰিৰ সৈতে ঠিক একে। গোলামদাৰ চিনাকি চিনাকি লগা এযোৰ চকু। কাৰ চকু?
গোলামদাই বহুপৰ ভাবিও চকুৰ আঁৰৰ মানুহজন বিচাৰি উলিয়াব নোৱাৰিলে। 2 দিন পাৰ হ'ল, তথাপিও দেৱালৰ ছবিবোৰ মচি দিয়া হোৱা নাই। পুৱা দোকানৰ ধূপ ধূনা নজ্বলাওঁতে গোলাম দোকানী এবাৰ ভাবিলে, আৰ্মি বন্ধুহঁতে বাৰু আৰ্টিষ্টজন বিচাৰি উলিয়াইহে ছবি মচিম বুলি ভাবিছে নেকি? হ'বও পাৰে, নহ'লে এনেকুৱাও হ'ব পাৰে যে ছবিবোৰে ৱালখন বেছ ধুনীয়া কৰি তোলাৰ বাবেহে মেজৰ চাহাবে এইবোৰ মচিবলৈ আদেশ দিয়া নাই। চাপৰিৰ ফালৰ পৰা গৰু গাড়ী চলিছে। চানখেৰৰ বতৰ, শীতৰ পুৱাৰ কুঁৱলীয়া থকা বাট, খেৰ বজাই কৰা গৰু গাড়ীকেইখনৰ চকাৰ কেৰমেৰ শব্দ আৰু গাড়ীকেইখনৰ পিছফালৰ ঘণ্টাৰ শব্দই পুৱাৰ আলিবাটৰ মৌনতা ভংগ কৰিছে। লগতে চকৰ ঔজোপাত চৰাইৰ চিঞনি। ঔডালৰ তলৰ বাটটোৰে কাণমাৰিত দুখচাখৰি ওলোমাই আদহীয়া মানুহ দুজনমানে বুটবৰীয়া হাতলৈ বুলি বাট পোনাইছে। গোলাম দোকানীৰ দোকানৰ সন্মুখতে কেঁচা ৰাস্তাটোৰ ওপৰত এটা মস্ত গাঁত, গাঁতত এসোপা বোকা। গৰু গাড়ীৰ দীঘলীয়া শাৰীটোৰ মাজেৰে খেৰ কম থকা গৰু গাড়ী এখনৰ ওপৰৰ পৰা গপি জঁপিয়াই নামিল। পিঠিৰ ফালে ৰঙা ৰঙেৰে হোৱাট ইজ লাইফ লিখি থোৱা হালধীয়া স্পৰ্টিং পিন্ধা এইজন জীৱনৰ প্ৰতি বীতশ্ৰদ্ধ আধাবলীয়া গপী বাৰু এই 2 দিন ক'ত থাকিল? গোলাম দোকানী, ৰমেশ, চন্দুক আটাইৰে চকু গপীৰ ওপৰত। যিহে উৰলি পোঙা মানুহ, ঘপককৈ নোহোৱা হৈ মুহূৰ্ত চেৰেকতে কোন দেশ পাইগৈ ঠিকনা নাই। গোলাম দোকানীয়ে মাত লগালে, ক'লৈ গৈছিলি তই? সেইদিনা ৰাতিৰ পৰা মানুহটো একদম গুম হৈ গ'লি। ক'ত যাম ৰে গোলাম দা, এইকেইদিন ঘৰতেই অকণমান শান্তিত টোপনিটো মাৰিছোঁ। বহুদিন ৰাতি টোপনিয়েই হোৱা নাই। ছবিকেইখন অঁকাতহে মনটোৱে অকণমান শান্তি পাইছে। আজি তই মোক কথা এটা ক'ব লাগিব। কি কথা? চব কথা ক'ব পাৰিম, কিন্তু এটা কথা ক'ব নোৱাৰি। তই যে মদৰ বটলৰ পৰা আদি কৰি ৱাল, গছ, মাটি য'তে ত'তে চকু এযোৰ আঁক, সেইযোৰ কাৰ চকুনো? মোৰ কেতিয়াবা ঘপহকৈ চিনাকি লাগে সেই চকুযোৰ, যেন ক'ৰবাত দেখিছোঁ মই। কচোন তই। মই কৈছোঁ নহয়, চব কথা ক'ব পাৰি, মাত্ৰ এটা কথা ক'ব নোৱাৰি। মনৰ মাজত দুকুল উপচি পৰা মৰমৰ বান ভেটিবলৈ যে গোপীয়ে এতিয়া যন্ত্ৰণাৰ মথাউৰি দিছে, সেই কথা জানিলে গোলাম দোকানীৰ মূৰতে যে এটা সূৰ্য ফাটি যাব, সেই কথা সি জানে। গতিকে চকুযোৰ আৰু গোপীৰ মাজৰ ৰহস্য নিজৰ মাজতে ৰাখি সি গোলাম দোকানীক ক'লে, এজনী পৰীৰ চকু, সদায় ৰাতি তাই সপোনত আহে, দি থকাত আকৌ গুচি যায়, গুচি গৈ কাৰোবাৰ কামিজৰ বুটাম খুলি সোমাই থাকেগৈ। গোপীৰ মুখত চুলাই মদৰ ভেকেটকৈ নাকত লগা গোন্ধ। গোলাম দোকানী অস্বস্তি পাই পিছুৱাই গ'ল। পেণ্টটোৰ জেপ দুটা ৰঙৰ টেমিৰে ওলোমা, হাতত আৰু পেণ্টৰ জেপত কাষত ৰঙৰ চেকুৰা, মুখত কিচকিচা কোলা দীঘল দাড়ি, ভৰিত হাৱাই চেণ্ডেল এযোৰৰ সৈতে অস্থি চৰ্মসাৰ শৰীৰটোলৈ কোনোমতে জীয়াই থকা এইজন গোপী, অথবা গোপী মাষ্টৰ, অথবা গোপী পগলা নামেৰে জনপ্ৰিয় এই চৰিত্ৰটোক লৈ গাঁৱৰ মানুহবোৰৰ নানান কথা। সৰু সৰু ল'ৰা ছোৱালীক টোপনি নিয়াবলৈ, সোনকালে টোপনি যাও শুন, নহ'লে কন্ধৈ ধৰা গোপী আহিব। আনফালে আকৌ গাঁৱৰ মানুহৰ ঘৰৰ নম্বৰ লিখা ফলকখনৰ পৰা বিহু থিয়েটাৰৰ বেনাৰ, হৰ্ডিং লিখালৈকে সকলো কাম গোপীৰ হাতেৰেই কৰাই লয়, মাত্ৰ এপোৱা দুপোৱা চুলাই মদৰ বিনিময়ত। ঔষধ দোকানী ৰমেশে এহেতিয়াই মাতিলে, ঐ গোপী, আমাৰ পিনেও এবাৰ চাবি, হঠাৎ দৰবত দিবলৈও নোহোৱা হৈ যায় যে তোক। ক'ত গৈছিলি? ক'ত যাম ৰে ভাই, গাঁৱৰ মানুহ গাঁৱতেই আছোঁ। মাত্ৰ আজি পুৱা চাপৰিলৈ গৈছিলোঁ, কুঁহিয়াৰ কেইডালমান ভাঙি আনিলোঁ। মাঘমহীয়া কুঁহিয়াৰ, বৰ মিঠা। তইতো মোৰ বেনাৰখন লিখিবলৈ আমাৰ ঘৰলৈ যোৱাৰ কথা আছিল, নগ'লি দেখোন এবাৰো। যোৱাৰ কথা আছিল, মই গৈছিলোঁ, কিন্তু তেতিয়া তই ঘৰত নাই। মই যোৱাৰ প্ৰমাণ হিচাপে তহঁতৰ ঘৰৰ পদূলিমুখৰ সেই যে তগৰজোপা, তাৰ পৰা 4টা ফুল ছিঙি আনিছোঁ। এইকেইটা সেই ফুলকেইটা। পকেটৰ পৰা এপাহ মৰহা তগৰ উলিয়াই ৰমেশৰ সন্মুখত থলে। তই যে গৈছিলি মানিছোঁ বাৰু, মই হয়তো তেতিয়া ঘৰত নাছিলোঁ। পিছে কামখিনি এতিয়া পৰি থাকিল নহয়, কাম এটা কৰ, বগা কাপোৰখন তই লৈ যা, ঘৰতে লিখি দিবি। গোপীয়ে মুহূৰ্ত চাৰিকতে পকেটৰ পৰা ৰঙৰ টেমা এটা আৰু তুলিকা এপাত উলিয়াই ক'লে, দে কাপোৰখন তই মেলি ধৰ। গোপীয়ে দোকানৰ মজিয়াতে কাপোৰখন পাৰি লৈ হাতৰ পাকতে আখৰকেইটা লিখি উলিয়ালে। তোক কেইটকা দিম কহ?
ৰমেশে সুধিলে। দে ভাই, যি দিয় দে, সোনকালে দে। গোপীয়ে কথন মথন সামৰি ৰং লগা হাতখন ফটা কাপোৰ এখনত মচি ৰমেশে দিয়া 20 টকালৈ দোকানৰ পৰা ওলাল। লক্ষ্যস্থান ফাগুনীৰ চোলাই খাটি। যাওঁতে বাটত সি বিচিত্ৰ চিত্ৰৰে ভৰপূৰ হৈ থকা কেম্পৰ ৱালখনৰ ওপৰত এবাৰ দৃষ্টি স্থিৰ কৰিলে। ৰাতিৰ অন্ধকাৰৰ মাজত মদৰ নিচাত ডুবি আঁকিলেও কোনোখন ছবিয়েও তাৰ মনত অসন্তুষ্টি দিয়া নাই, একমাত্ৰ জুই যেন ৰঙা পুৰঠ উজ্জুৰিৰ তলৰ তিল এটাৰ বাহিৰে। সেই সামান্য তিলটোৰ অভাৱতেই তাৰ মনৰ ছবি আৰু ৱালৰ ছবিৰ মাজত যি খেলিমেলিৰ সৃষ্টি হ'ল, সেই খেলিমেলিৰ চাকনৈয়াৰ মাজত নিজকে গৈ আত্মসমৰ্পণ কৰিছে। সেইদিনাখন পুৱতি নিশালৈকে নিচা অলপ বেছি হোৱাত সি তাইৰ উজ্জুৰিৰ তলত থকা তিলটো নিদিয়াকৈ সামৰিলে। এতিয়া মনৰ মাজত বৰ্ধিত অস্তিত্বৰ টোপোলা এটা লৈ সি চোলাই ঘাটিৰ বাটেৰে আগুৱান হ'ল। বুকুত মেখেলা পিন্ধি গাঁৱৰেই ছোৱালী বোৱাৰীকেইজনীমানে আজিও মাছ ধৰিছে। শুকান পুখুৰী, একাঠু পানী। মেটেকা তুলি হাতৰ টিপতেই গৰৈ খলিহনা ধৰি হাঁহিৰে পোহৰ হোৱা মুখকেইখন দাঙি আটাই বাটৰ ফালে চালে। দেৱালকাণ্ডৰ পিছৰ পৰা এতিয়া মানুহৰ মুখত গোপী নামটো সঘনাই ওলাইছে। বোকাত লুতুৰি পুতুৰি হৈ থকা নবোৱাৰী কাজলে কিন্তু তাৰ ফালে এবাৰো নাচালে। গোপীয়েও সেই কৃষ্ণাংগী বোৱাৰীগৰাকীলৈ চাবলৈ অকণো চেষ্টা নকৰিলে। গোপীক দেখিলে এতিয়াও টিপিংকৈ মৰা বুকুখনত মেখেলাৰ গাঁঠিটো জোৰকৈ মাৰি লৈ কাজলে কেঁকুৰাৰ গাঁত এটাতে হাত ভৰালে। মনৰ মাজত যন্ত্ৰণা মিশ্ৰিত ভয়। যদি তাই কাৰোবাৰ চকুত ধৰা পৰি যায়, যদি কোনোবাই ঘুণাক্ষৰে গম পায় যে গোপীয়ে দেৱালত অথবা মদৰ বটলত থকা সেই চকুজুৰি তাইৰেই, তেতিয়া তাই কাক কি ক'ব? ঘৰত যদি গিৰিয়েক গোলাম দোকানীয়ে চিপাহী জেৰা আৰম্ভ কৰে, এক অনামীভাৱে তাইৰ বুকুখন কঁপাই তুলিছে। বিয়াৰ 2 বছৰ নহওঁতেই যদি সংসাৰখন থুনুকা হৈ পৰে, তাই নিজৰ চকু দুটা যেন মুহূৰ্ততে খুলুকাই থৈ দিব এনে লাগিল। লগতে কাতল ফুটা দিনবোৰৰ কথাই দেহ মনত হেঁচুকি ধৰিলে। চাওঁ, তোমাৰ চকুত মৰম অকণমান আঁকি দিওঁ। থেই, চকুত দিয়ে নে কোনোবাই? গালত বা ওঠতহে দিয়ে? ঐ আজলি, তোমাৰ দুচকু ভাল লাগে অ'। থেই, লাজ লাগে মোৰ তেনেকৈ ক'লে। গোপীৰ সৈতে যোজিত হৈ থকা হিয়াৰ চৰাইয়ে হহা দিনবোৰৰ কথাই কাজলৰ মনৰ মাজত এতিয়াও অহোৰাত্ৰি বৈ থাকে। তাইৰ বুকুখনত সেইবোৰে এতিয়াও থহৰ থহৰকৈ বিন্ধে। গোপীৰ উচ্ছৃংখল বহিমিয়ান জীৱন যাত্ৰা তাই গৈ অলপ যেন মোলায়েম কৰি দিব এনে লাগে। তাইতো চাৰিওপিনৰ পৰা আওপাক লগাত সেই গোলাম দোকানীৰ পুখুৰীত নামিব লগা হ'ল। এদিন কোনো নজনাকৈয়ে তাই গোপীৰ সেই উমাল বুকুৰ আঠাউনি খালটোতে নামি গা ধোৱাৰ সপোনত উটি ফাহি ফুৰিছিল। গোপীৰ সৈতে স্বৰ্ণসজ্জাত নিদ্ৰাৰ কোলাত মূৰ থৈ আদিৰসৰ আমেজ লোৱাৰ হেঁপাহত নিমগ্ন হৈছিল, কিন্তু নহ'লগৈ। পকেটত 20 টকা। ফাগুনীৰ ঘৰত এচহীয়াকৈ ফালি থোৱা কামি কেইডালমান এঘয়া কৰি জেউৰা এখন দি গোপীয়ে দুপুৱাৰ দাম উলিয়ালে। নিচা বেছি হোৱাত ফাগুনীৰ ঘৰতে সি বেহুচ হ'ল। ফাগুনীয়ে গিৰিয়েকক মাতি দুয়োফালে ধৰি দাঙি তাক কাঠিৰ বেঞ্চখনৰ ওপৰত শুৱাই থলে। কপালখনত হাত দি দেখে কুহুকুহীয়া জ্বৰ। সি কোন ছোৱালীৰ ছবিনো মনত আবোৰে সাঁচি নিজকে মোহাৰিছে, তাৰ কিবা উমঘাম উলিয়াবলৈ ফাগুনীয়ে তাৰ পকেট দুটা খুচৰিলে। নাই, একো নোলাল। মাত্ৰ কাগজ এখন, তাত ৰঙেৰে বলোৱা অকৃপণ সৌন্দৰ্যৰ এযোৰ চকু, দুটা কপাহ কোমল ৰঙা ওঠ আৰু এসোপা ৰঙৰ টেমি। ঐ, সঁচাকৈ কচোন, কাৰ চকু এইযোৰ? ফাগুনীৰ প্ৰশ্নলৈ গণিতা নকৰি গোপীয়ে এবাৰ কলমতিয়াই আকৌ একে ভাজতে পৰি থাকিল। ৰাতি 9 মান বজাত নিচা অলপ ফটাত গোপীয়ে বেঞ্চখনৰ পৰা এটকেন মেটকেনকৈ উঠি আহিল। আজি গোলাম দোকানীৰ ঘৰত পুথিপাত আছে। বাটতে লগ পাই গোলামে তাকো মাতিছিল। সেইযোৰেই চকু, ওপৰত সেন্দুৰৰ নদী, তলত হাঁহিৰ ধুমুহা। আধৰুৱা তিল, তাক দুখৰ চাহ একাপ দিব, প্ৰসাদ দিব। কি জঘন্য কলা বগা ছবি। নগ'ল সীতালৈ। ঘূৰি অহাৰ বাটত মনত পৰিল দেৱালখনৰ তাইৰ উজ্জুৰিৰ তলত আঁকিবলৈ ৰৈ যোৱা তিলটোৰ কথা। তিলটো তাৰ মনৰ মাজত ঘূৰপাক খাব ধৰিলে। মনৰ মাজত অদম্য অস্বস্তি। খন্তেকো পলম নকৰি মনত উৰ্ঘোৰ হেঁপাহ গুজি লৈ পকেটৰ পৰা ৰঙৰ টেমিটো আনি বাটৰ কাষৰ নলাটো একে জাপে পাৰ হৈ সি দেৱালৰ ওচৰ পালেগৈ। চাৰিওফালে 4টা বন্দুকধাৰী মানুহ।
চকুৰে জলক তবক দেখা থাপ্পৰ কেইটামান মাৰি গোপীক আজোৰ পিজোৰকৈ আৰ্মি কেম্পৰ ভিতৰলৈ লৈ গ'ল। অন্য দুজনমান আহি তাৰ দেহৰ আনে বানে কোব কেইটামান মাৰিলে। সি কিন্তু একো উমান পোৱা নাই কোনটো কোব ক'ত পৰিছে। নিচাৰ কোবত সি ৰাতিটো মজিয়াতে গাহৰি পৰা দি পৰি থাকিল। পুৱা সাৰ পায়ে দেখে তাৰ ভৰিত বন্ধা। ঐ কুত্তাহঁত, বান্ধিছ মানুহৰ দৰে ভালকৈ হাতত বান্ধ, চালা ভৰিত বান্ধেনে কোনোবাই? পঢ়োঁ নেকি মই? জোৰকৈ টেটু ফালি চিঞৰিবলৈ খুজিও সি চিঞৰিব নোৱাৰিলে। তাৰ গল নে মূৰটো বিষাইছে। ভৰি দুখন লৰচৰ কৰি চাই ভৰিটো বিষ, দেহৰ অলিয়ে গলিয়ে বিষ। ঘপককৈ কিবা এটা মনত পৰাত সি পকেটলৈ হাতখন নিলে। ৰঙৰ টেমিকেইটা ঠিকমতে আছেনে? নাই, সেইকেইটা পৰিল ক'ৰবাত। পকেটত মাত্ৰ কলম এটা আছে, বাকী একো নাই। গোপীয়ে মুখৰ কুঁৱাৰী ফালি চিঞৰ এটা মাৰিলে। ঐ কুত্তাহঁত, মোৰ ৰঙৰ টেমিটো ক'ত? চিঞৰত ধমকৈ দুৱাৰখন খোল খালে। পকীমজিয়াত দগধা জোতাৰ গুৰুপ গুৰুপ শব্দ কৰি চিন্দু সিং সোমাই আহিল। ঐ, বেৰত জাতা আঁকিবলৈ তোক ভূতে পাইছিল নেকি? বেলেগ কাম নাই তোৰ? তোৰ কাৰণে মই 2 ঘণ্টা ফিল্ডত দৌৰিব লগা হৈছে। সেই 2 ঘণ্টাৰ সলনি মই তোক 2 মাহ বান্ধি থ'ম। থাক পচি ইয়াতে। গোপীয়ে কাণ সৰালি মাৰি শুনিলে কথাষাৰ, যেন বৰ আমেজ লগা কথা। অ' দোস্ত, খোৱা লোৱা ঠিকমতে পালে ইয়াত মই আৰু বেছি দিন থাকিবলৈ সাজু। ঘৰৰ বিশেষ ভেজাল নাই, চব মৰিছে। মোৰ ৰঙৰ টেমিকেইটা মাত্ৰ ঘূৰাই দিয়ক। সেই ছবিখনত তাইৰ ওঠৰ তলত সেই তিলটো আঁকিবলৈ ৰৈ গ'ল। সেইটো আঁকি মই আকৌ ইয়ালৈ উভতি আহি ভাল টোপনি এটা মাৰিম। আপোনালোকক আৰু একো আমনি নকৰোঁ। কোবত ফেৰেকা হোৱা ভৰিখনত কমকৈ জোৰ দি থিয় ডঙা দি গোপীয়ে কুহুলিয়াই কুহুলিয়াই কথাষাৰ ক'লে। থাক, মাজে মাজে 2 এটা লাট খাব পালে চিধা হৈ যাবি। দোস্ত, খং কৰিলে আপোনাক কেনেকুৱা লাগে এবাৰ চাওকচোন। গোপীয়ে দুফাল কৰা চিগাৰেটৰ পেকেট এটা চিন্দু সিঙৰ ফালে দলিয়াই দি ক'লে। পকেটৰ পৰা কলমটো উলিয়াই পেকেটৰ বগা অংশত সি হাতৰ পাকতেই চিন্দু সিঙৰ মুখমণ্ডলৰ হুবহু ছবি আঁকি পেলাইছিল। চিন্দু সিঙে পেকেটটো তুলি চাই অবাক। বাহ, মানুহজনে সঁচাকৈ ভাল ছবি আঁকে। গোপীৰ কথা গোটেই কেম্পতে ৰাষ্ট্ৰ হৈ পৰিল। পিছদিনা পুৱাৰে পৰা হাতত একোখনকৈ কাগজ লৈ ইজনৰ পিছত সিজনকৈ সেনাৰ জোৱান গোপীৰ ওচৰত আহি হাজিৰ। মোৰখন আঁকি দিয়ক। নহয় নহয়, আগতে মোৰখন আঁকা। মোৰ মানুহজনী আৰু ল'ৰাটোৰ ছবি এখন ডাঙৰকৈ আঁকি থবাচোন। এইখন মোৰ হ'বলগীয়া মানুহজনীৰ ফটো। ধুনীয়া হ'ব লাগিব কিন্তু। তাৰ বাবে এটা সুকীয়া কোঠা, দামী মদ, বগা তাৰ ডাঙৰ ডাঙৰ পাঞ্জাবী ৰুটি, চব্জি, মিঠাই। আনকি মেজৰ চাহাব নিজে আহি দেউতাকৰ ফটো এখন ডাঙৰকৈ অঁকাই ল'লে। 6 নে 7 দিনৰ ভিতৰত কেম্পৰ আটাইৰে ছবি অঁকা পৰ্ব সমাপ্ত হ'ল। প্ৰতিজনে কমেও 2খনকৈ ফটো অঁকাই ল'লে। যিহেতু কাম শেষ, গোপীক কেম্পৰ পৰা এৰি দিবলৈ আদেশ আহিল। ছাৰ, আৰু 2 দিনমান থাকোঁ দিয়ক ইয়াতে। বাহিৰত গৈনো কি কৰিম? বাহিৰত বৰ যন্ত্ৰণা। ভাল লাগিছে চোন ইয়াতেই। নাই, নহ'ব আৰু। কেম্পত এনেকৈ বেছিদিন বাহিৰা মানুহ ৰখাৰ অৰ্ডাৰ নাই। মেজৰ চাহাবৰ হুকুম, কোনোবাই অগ্ৰাহ্য কৰিলে কোবাই টিকা ফালি দিব। গোপীয়ে কেম্পৰ লোৰ দুৱাৰখন খুলি বাহিৰ হৈ আহিল। বাহিৰলৈ আহিয়ে দেখে দেৱালৰ ছবিবোৰ নাই। তাৰ ঠাইত আকৌ লিখা আছে, ষ্টিক ন' বিল। দেখিলে সি কুয়াপানীৰ নলাটোত পৰি থকা মদৰ বটলটোত অঁকা চকুজুৰি বোকাৰে লেটি পেটি হৈ এতিয়াও পৰি আছে তাত।